অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মোৰ ফালৰ পৰা সকলোকে হেপী দিৱালী আৰু আজি দিৱালী বুলি স্পেচিয়েল খানা আমাৰ লোকেল কুকুৰা দুজনী আৰু এতিয়া আমাৰ বায়ে ডাঙৰ বায়ে কুকুৰা ৰেডি কৰিছে আহক কি বনাও আজি দেখাই থাকিম আজি স্পেচিয়েল খানা এফালে লোকেল কুকুৰা আৰু কি বনাও আপোনালোকে চাই থাকিব বলা ৰেচিপি দিওঁ তো এফালে ৰেডি মাংস কাটি আৰু ইয়াত লেগ পিচ আৰু কি বনাব জানো মই ইমানকে নেজানো বাইঙতি বনাব আৰু মই এনেই কিবা কিবি এটা হেল্প কৰি দিম আৰু আপোনালোকক দেখাই থাকিম বলক আৰু এফালে বিন্দুৱে আলু পিয়াজ কাটি থৈছে আৰু অলপ ময়ো হেল্প কৰি দিছো আৰু এফালে চিকচাক আধা কেজিমান হ'ব চাগে বেছি হ'ব আৰু আমাৰ এফালে বিন্দু মাজুবা বিন্দু খাই দিয়ক লেগ পিচ এক দুই চাৰিটা লেগ পিচ ইয়াৰে দুটা মোৰ বোলে তোমালোকে এইবিলাকে পাবা আৰু এফালে বায়ে পনীৰ পকৰা বনাবৰ কাৰণে ৰেডি কৰি আছে ইয়াত পিঁয়াজটো অকণমান গোটা গোটাকে দিলে ভাল লাগে ভিন্দই কিন্তু এইটো এনেকে ছটাকে কৰি দিলে আৰু এটা কাটিম নালাগে আৰু এনেকে কৰিলে ভাল লাগে ফইল পেপাৰটোত দিব লাগিব ধুনু ফইল পেপাৰ ওপৰত দিবা আকৌ জলকীয়া দিবা জানো এইটো কেপচিকামহে দিয়ে এইটো অকণমান ইয়াত দৈ দিলেও কি লাগে মানে এইটো ডাঠ হৈ যায় এতিয়া আমি বনাম আজি আমাৰ মানডে কাৰণে এনেকুৱা হৈছে মাংস বনাই আছে তোমালোকে খাবা আৰু আমাৰ কেমেৰামেন মলুৱাৰ সৈতে আমি এতিয়া 12টা কেইটা বাজিব সেইটো ভাবি আছো আমি ভাত খাইছো আৰু মানে আগতে আৰু বাইঙতি আজি নিৰামিষ কাৰণে আমি আগতে খাই দিলো আকৌ 12টাৰ পাছত মোৰো নিৰামিষ হ'ব যে সেইকাৰণে আগতে খাই দিছো এটা খাইছা নাই লেগ পিচ মই মেডাম আৰু এফালে বেটা খাইছো বাইহঁতে পিছত খাব কাৰণ বাইহঁতে আজি সোমবাৰ তাৰ কাৰণে মঙ্গলবাৰ পিছত খাব 12টা বজাৰ পিছত আকৌ মেডামৰ আকৌ আজি সোমবাৰ আজি খাব পাৰে যদি 12টা বজাৰ পিছত যদি হৈ যায় মঙ্গলবাৰ হৈ যাব তাৰ কাৰণে তাৰ আগতে খাই লৈছে মেডামে তাৰ লগত ময়ো খাইছো ভোক লাগিছে